আচলতে পৰেশ বৰুৱা বুলিলে আমাৰ মনলৈ আহে এজন কঠোৰ মনৰ মানুহৰ কথা। আমি ভাবোঁ তেওঁৰ হৃদয়খন চাগে বৰ কঠিন, কাৰোবাৰ মৃত্যুৱে চাগে তেওঁৰ হৃদয়ত দুখ দিবই নোৱাৰে। কিন্তু সেয়া সঁচা নহয়। ডক্টৰ হোমেন বৰগোহাঁইৰ মৃত্যুত উচপি উঠিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা। বৰগোহাঁইদেৱৰ মৃত্যুৰ আগদিনা ৰাতি ফোনযোগে কথা পাতিছিল পৰেশ বৰুৱা আৰু হোমেন বৰগোহাঁইদেৱে। সেই সময়ত হোমেন বৰগোহাঁইদেৱে কৈছিল, পৰেশ, মই বেছিদিন জীয়াই নাথাকোঁ। আৰু তাৰপিছত ৰাতিপুৱাই আহিল সেই দুখ খবৰটো। জানিব পৰা মতে আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জীৱনী লিখাৰ পৰিকল্পনা কৰিছিল ডক্টৰ হোমেন বৰগোহাঁইদেৱে। তেওঁক লগ পোৱাৰ কথা আছিল যদিও দৈহিক অসুস্থতাৰ বাবে লগ পোৱাৰ পৰা বঞ্চিত আছিল দুয়োগৰাকী। এই খ্যাতিনামা সাহিত্যিক সাংবাদিকজনক হেৰুৱাই সকলো অসমবাসীয়ে এতিয়া গভীৰ শোক প্ৰকাশ কৰিছে। আৰু এই চেগতে আমিও আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ এই মহান ব্যক্তিজনলৈ। ধন্যবাদ।